সৰস্বতী কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম হৈছে মৰমৰ ফাগুন। মৰমৰ ফাগুন তোমালৈ বিহুৱতী হেঁপাহেৰে হাতত কলমটো তুলি লৈছোঁ। কেনে আছো জানিবলৈ জানো মন নাযায়। মৰমৰ ফাগুন তোমাৰ যে অজস্ৰ প্ৰেমিক। সাঁচতীয়া মৰমবোৰ লৈ কচুৱাৰ মাজেৰে ৰমা হৈ থাকিবা তুমি মই আকাশৰ বুকুত। হয়তো মোৰ দৰে জন্তুৱেও বাট চাই থাকে তোমাৰ বাবে। এইবাৰ লথঙা পিঠাটো লৈ নাহিবাচোন। পাৰিলে আজৰি পৰা আনিবা নিজি জোঙা। তুমিতো দুদিনৰ আলহী যাবা গৈ লৰাই অহা বাটে। মৰমৰ ৰঙা ফুলাটি লৈ আকৌ আহিবা হেঁপাহেৰে পাতচাৰিও টিপি তোমাৰ ভাবে।